ডিএ বৃদ্ধিৰ পিছত চৰকাৰী কৰ্মচাৰীসকলে পাব পাৰে আন এক ডাঙৰ খবৰ দাবী খোদ ব্যয় সবিবৰ অষ্টম বেতন আয়োগৰ বাবে ৰেফাৰেন্সৰ চৰ্তাৱলী চূড়ান্ত কৰাৰ কাম এতিয়াও বাকী এই টাৰ্মছ অফ ৰেফাৰেন্স চূড়ান্ত কৰিবলৈ কেইবামাহ সময় লাগিব পাৰে বুলি জনালে ব্যয় সচিব মনোজ গভিলে উল্লেখযোগ্য যে সাধাৰণতে দেখা যায় বছৰৰ প্ৰথম পৰ্যায়ৰ ডিএ হলিৰ পূৰ্বে ঘোষণা কৰে কেন্দ্ৰীয় চৰকাৰে এই হিচাপত মাৰ্চত ডিএ বাঢ়িব পাৰে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ আৰু ইয়াৰ পিছত এপ্ৰিলত অষ্টম বেতন আয়োগৰ টাৰ্মছ অফ ৰেফাৰেন্স চূড়ান্ত হ'ব পাৰে বুলি জনাইছে গভিলে সংবাদ মাধ্যমক গভিলে সম্প্ৰতি কয় যে প্ৰতিৰক্ষা মন্ত্ৰালয় গৃহ মন্ত্ৰালয় আৰু কৰ্মী আৰু প্ৰশিক্ষণ বিভাগসহ বিভিন্ন ৰাজ্য চৰকাৰ আৰু অন্যান্য মন্ত্ৰালয়সমূহৰ সৈতে এই সংক্ৰান্তীয় দিহা পৰামৰ্শ আৰম্ভ হৈ গৈছে আনহাতে গভিলে ইংগিত দিছে যে দৰমহা আয়োগৰ পৰামৰ্শসমূহে ভৱিষ্যতৰ বাজেটক প্ৰভাৱিত কৰিব কিন্তু আগন্তুক বিত্তীয় বৰ্ষৰ বাজেট ইয়াৰ ফলত প্ৰভাৱিত নহয় কাৰণ বেতন আয়োগৰ ৰিপৰ্ট চূড়ান্ত হৈছে সেয়া বাস্তৱিকত হ'বলৈ এবছৰ বা তাতকৈ অধিক সময় লাগিব পাৰে উল্লেখ্য যে অষ্টম বেতন আয়োগৰ অধীনত কেন্দ্ৰীয় কৰ্মচাৰীসকলক বেতন পেঞ্চনৰ অন্যান্য সুবিধা কিহৰ ভিত্তিত ঠিক কৰা হ'ব তাক লৈ আলোচনা কৰিবলৈ 10 ফেব্ৰুৱাৰীত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছিল নেশ্যনেল কাউন্সিল ফৰ জইণ্ট কনচালটেটিভ মেচিনাৰী স্থায়ী কমিটিৰ ষ্টাফৰ সৈতে কৰ্মচাৰী প্ৰশিক্ষণ বিভাগে এই বৈঠকৰ আয়োজন কৰিছিল অষ্টম বেতন আয়োগৰ টাৰ্মছ অফ ৰেফাৰেন্সক লৈ এই বৈঠকত আলোচনা কৰা হয় বুলি জনা যায় ৰিপৰ্টত এনচিজেচিএমে অষ্টম বেতন আয়োগৰ বিষয়ে চৰকাৰলৈ নানা পৰামৰ্শ আৰু প্ৰস্তাৱ পঠিয়াইছিল চৰকাৰৰ ওচৰলৈ পঠিওৱাৰ প্ৰস্তাৱত বেতন গাঁথনি অৱসৰকালীন সুবিধা মৰ্যাদাপূৰ্ণ জীৱন মজুৰিৰ নীতি আৰু সপ্তম বেতন আয়োগত থকা ত্ৰুটিসমূহ দূৰ কৰাৰ দাবী কৰিছিল চৰকাৰী কৰ্মচাৰীসকলে লগতে বিভিন্ন বেতন স্কেল একত্ৰীকৰণ আৰু পাৰিবাৰিক পেঞ্চন পৰিৱৰ্তনৰ দাবী উত্থাপন কৰা হয় ইয়াৰ উপৰি ডিএ বৃদ্ধিক লৈ পুৰণি নিয়ম পুনৰ আৰম্ভ কৰাৰ দাবী জনোৱা হৈছিল চৰকাৰী কৰ্মচাৰীসকলৰ দাবী লেভেল 2ৰ সৈতে লেভেল 1ক একত্ৰীকৰণ কৰা উচিত আনহাতে লেভেল 4ৰ সৈতে লেভেল 3ৰ একত্ৰীকৰণ কৰা উচিত এইদৰে লেভেল 6ৰ সৈতে একত্ৰীকৰণ কৰা উচিত লেভেল 5ক এই ক্ষেত্ৰত লেভেল 1ক লেভেল 3 আৰু লেভেল 5ৰ আওতাত বেতন পোৱা চৰকাৰী কৰ্মচাৰীসকলৰ বেতন বৃদ্ধিৰ ভিতৰতে আৰু বৃদ্ধি হ'ব পাৰে কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰীসকলৰ পেঞ্চন বেতন আয়োগৰ সময়ত নিয়ম আছিল ডিএ 50% পাৰ হ'লে সেয়া মূল বেতনৰ সৈতে সংযুক্ত হৈ যায় অষ্টম বেতন আয়োগতো যাতে সেই নিয়ম ঘূৰাই অনা হয় তাৰ বাবে দাবী জনোৱা হৈছে উল্লেখযোগ্য যে ডিএ 50% পাৰ হোৱাৰ পিছৰে পৰা মূল বেতন বৃদ্ধিক লৈ জল্পনা কল্পনা আৰম্ভ হৈছিল আপোনালোকে যদি ভিডিঅটো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব আৰু এনেকুৱা ধৰণৰ খবৰসমূহ সদায় পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব ধন্যবাদ